নমস্কাৰ, কি খবৰ গাইছ? আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ চেনেল কনবনাত ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। হঠাৎ লগৰ লগত অসমৰ বাহিৰত গুচি আহিলো। মই আছো এতিয়া গুজৰাটৰ চুৰাটৰ ইছাপুৰত। গতিকে অসমৰ ল'ৰাবিলাকে যে গুজৰাটত আহে, কি কৰিব আহে, কি কথা বতৰা, তেওঁলোকৰ কোম্পানীত কি কাম কৰে, সমস্ত মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। এতিয়া তাৰমানে বিৰাট বৰষুণ হৈ আছে। বৰষুণ হোৱাৰ কাৰণে মই কোম্পানীত যাব পৰা নাই। বাকী মোৰ লগবিলাক চব অলৰেডি গুচি গ'ল। 9টা বজাৰ পৰা যিহেতু ডিউটি, মই বৰষুণৰ কাৰণে ফচি আছো, যোৱা নাই। তাৰমানে ইয়াতে তাৰমানে বৰষুণবিলাক কি হয়, এই জাষ্ট এই হঠাৎ দি দিয়ে থাকে, তাৰমানে পটকৈ নকমে, আৰু কমিলে কমিবই, তাৰমানে এনেকুৱা চিষ্টেম। আপোনালোকে এইবিলাক বিল্ডিং দেখিছে যে, এইবিলাক চব কোম্পানী, এইটো গোটেই কোম্পানীৰ এৰিয়া আৰু ইণ্ডাষ্ট্ৰি এৰিয়া। চব কোম্পানী, কাপোৰৰ কোম্পানী, কল্ড ড্ৰিংকছৰ কোম্পানী। গাইজ, বৰষুণটো অলপমান কমিছে, কিন্তু তথাপি কিনকিনকৈ মাৰিছে। মানে কোম্পানীত সোমাও যায়। কোম্পানীটো এইটোৱে তাৰমানে, আৰু আমি থাকোঁ ইয়াতে। এইবিলাক চব মানে কোম্পানীৰ মানুহ থাকে, এইবিলাক কাম কৰা মানুহ, এইটোৱে কোম্পানী। আৰু এইবিলাকে যায়, সোমাও যায়। মানে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম কম। এইটোৱে কোম্পানী। আৰু ভিতৰত সোমাই কিনে আপোনালোকক মই দেখাই আছোঁ। আৰু জেগাখিনি অলপ দেখা দিছোঁ। জেগাখিনি গোটেই বেয়া নালাগে, সুন্দৰ পৰিৱেশ। আৰু বতাহ আহি থাকে, বহুত গৰমো নহয়, ঠাণ্ডাও নহয়। কোম্পানীৰ ভিতৰত সোমালোঁ। মোৰ গাঁৱৰ সখী আছে, সি ইয়াতে কণ্টেক্ট কৰে। গতিকে ইয়াক লৈ কিনে মই মেচিন চেচিনগিলা অলপ দেখাব চেষ্টা কৰিম। পাৰ্মিশ্যনটো ল'ব লাগিব, ভিডিঅ' কৰিব পাৰি নাই, ভিতৰত সুধি ল'ব লাগিব। লৈ কিনে মই আপোনালোকক দেখাইছোঁ ভিতৰৰ পৰিৱেশবিলাক। এটা ষ্টক ৰুম আৰু এইবিলাক চব কাপোৰৰ ইণ্ডাষ্ট্ৰিটো। বৃহৎ মেচিনত এতিয়া কাম চলি থাকে ইয়াতে। কোটি টকাৰ মেচিন ছেকেণ্ড ফ্ল'ৰত বহে আৰু চব উঠি গৈ আছোঁ। আৰু লিফ্ট আছে, লিফ্টত আৰু টিপি নাথাকিব। আৰু এইটো মই দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ। এয়া হৈছে কোম্পানীৰ ভিতৰৰ পৰিৱেশ। এইবিলাক মোৰ গাঁৱৰ চলি, এইটো মোৰ সখীয়ে। এই সখীয়ে তাৰমানে খাতাত গোটেই চলি গাঁৱৰ চলি কাম কৰি আছে। এইবিলাক আছে আমাৰ মানে ওচৰৰ পাজৰৰ গাঁৱৰ চলি, অসমীয়া চলি, অসমীয়া ল'ৰা, চব অসমীয়া ল'ৰা। এইবিলাক পিছত কিছুমান মেচিনত মৰাৰ পিছত কিছুমান ফুলবিলাক মিষ্টেক আহে। তাৰপিছত আৰু মিষ্টেকটো এনেকৈ মাৰিব লাগে। এই মই দেখাই দিছোঁ অলপ। অনিমেষ, মোৰ ঘৰৰ কাষৰ ল'ৰা। এইখিনি খালী জেগাটো দেখা পাইছেনে? এই খালী জেগাখিনি মিছ হৈছে। তাৰমানে এই মিছখিনি এনেকৈ মাৰিব লাগে। আৰু এই হৈছে কাম। এই আমাৰ বন্ধুজীয়া, এইবিলাক আমাৰ ছুপাৰভাইজাৰ ছাৰ। এই ছুপাৰভাইজাৰ ছাৰ আমাৰ ওচৰৰে গাঁৱৰে এইবিলাক ছুপাৰভাইজাৰে কাম কৰি আছে। কোম্পানীৰ পৰিৱেশ। আমাৰ অসমীয়া ল'ৰাবিলাকে যে দৌৰি আহে গুজৰাটলৈ, কি কৰি থাকে, এইবিলাকে কাম কৰে। আৰু এয়াই মই এনে কামটো শিকি আছোঁ, আৰু একবাৰ চেষ্টা কৰি আছোঁ, ট্ৰাই কৰি আছোঁ। কাৰণ আৰু টাইম লাগিব, আৰু গোটেই হাত অহা নাই। এনে আৰু মেচিন এটা খালী আছে, বহি লৈছিলোঁ, এনে মাৰি আছোঁ সিহঁতৰ লগত। আৰু কি কৰি থাকিম। আৰু সিহঁতৰ মানে যেতিয়া ছুটি অলপ ঘূৰা ফুৰা যাম, সাগৰ চাব যাম, গতিকে চাই থাকিব, মোৰ ভিডিঅ'বিলাক দেখা পাই থাকিব। ইয়ালৈ গুচি আহে। ইয়াতে মানে কি আৰু মেচিনটো চলাব পাৰিলে হ'ল। আৰু মেচিনটো চলাব পাৰিলে হ'ল। কালাৰিং পিচবিলাক এনেকৈ জমা কৰি এইটো পিচ এনেকৈ কালাৰ কৰে, কৰি উঠি এনেকৈ ষ্টক কৰি ৰাখে। এটা বৃহৎ কোম্পানী, কাপোৰৰ কোম্পানী। আৰু এই সেইফালে কালাৰ কৰি আছে। এই পৰিৱেশ, এইবিলাক সকলো অসমীয়া ল'ৰা। এইটো মাল ক'ত কেনেকৈ বনাই দেখাই আছোঁ। ফুলবিলাক ক'ত বনাই গোটেইখিনি মই দেখাই আছোঁ। আৰু চাই থাকিব। আমাৰ ছুপাৰভাইজাৰ ছাৰ ছেট, মোৰ সখী ছেট, আমাৰ গাঁৱৰ ল'ৰা। অকণমান প্ৰেক্টিচ কৰোঁ, কৰি উঠি আকৌ সখীৰ লগত যাম। যাই কিনে ডাঙৰ মেচিনবিলাক দেখাম। ক'ত কেনেকৈ মেচিনবিলাক, কিমান দামী মেচিন আছে আপোনালোকে দেখা পাব। বহুত দামী মেচিন আছে, কোটি টকাৰ মেচিন। সেইকাৰণে অসমত এনেকুৱা ইণ্ডাষ্ট্ৰি বনাব নোৱাৰে। ক'ৰ টকাৰ মেচিন তাৰমানে ইয়াতে এইবিলাক প্ৰডাকশ্যন হয়, ক'ৰ টকাৰ মেচিনত।
এনেকৈ পিচবিলাক থৈ দিব, আনি নিউজবিলাক চাব, চাই কিনে নিউজবিলাক মাৰি থাকিব, যিবিলাক মিষ্টেক হয়। কি খবৰ পিছে? এতিয়া আমাৰ গাঁৱৰ ল'ৰা, আমাৰবিলাক চব গাঁৱৰে, মোটামুটি চহৰৰে পুৰা মাৰি আছে মিষ্টেক। এনেকা বহুত কেইটা ৰুম আছে, ওপৰৰ ফ্ল'ৰতো আছে, বহুত ল'ৰা ইয়াতে এনেকে অসমীয়া ল'ৰা এনেকে কাম কৰি আছে। দুই এটা বিহাৰী ল'ৰাও আছে মাজে মাজে। বাইদেউকেইটা ইয়াতে লৈ কিনে মানে ইয়াৰ পৰা যিটো পিচ যাব, সেই পিচটো ইয়াতে ক'ৰবাত ৰৈ গৈছে নেকি, মাৰিবৰ কাৰণে মিছ হৈছে নেকি, চেক কৰিব, কৰি যদি মিছ পায় আকৌ ইয়ালৈকে পঠাই দিব এনেকৈ। আৰু এই মেচিনকেইটা দেখিছেনে, এইকেইটাত যিবিলাক আল হৈ গ'ল, ফুটাৰ হৈ গ'ল, সেইবিলাক কাটি কিনে ফিনিচিংটো দিয়ে। এইফালে চাওক কিমান ষ্টক আছে। আপোনাৰ ঘৰ ক'ত? ক'ত ঘৰ? কুৰুৱা, উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটী কুৰুৱা। গাইজ, এয়া উত্তৰ গুৱাহাটীৰ পৰা আহি কিনে ইয়াতে গুজৰাটত কাম কৰি আছে এনেদৰে। অসমৰ যিমান ল'ৰা আছে চব মানে এটা ফেমিলিৰ নিচিনাকৈ থাকে, সকলোৱে মিলা প্ৰীতি কৰি কিনে ভাল লাগে আৰু খুব। সেইকাৰণে সকলো তাৰমানে গুৱাহাটী এইবিলাকত কাম নিবিচাৰি চব ইয়ালৈ গুচি আহে আৰু কামৰ বহুত কষ্ট নাই, এনেকৈ বহি বহি মিষ্টেক মাৰি থাকিব লাগে। এওঁলোকে এটা বজালৈকে কাম কৰে, 1টা বজাৰ পৰা আকৌ 1 ঘণ্টা ৰেষ্ট, তাৰপিছত 2টা বজাৰ পৰা আহি আকৌ 7টা বজালৈকে কাম কৰে। কিছুমানৰ মৰ্ণিং শ্বিফ্ট থাকে, কিছুমানে মৰ্ণিং যেতিয়া পূজাৰ টাইমত, এনেকুৱা ফেষ্টিভেল টাইমত আৰু সেনেকুৱা টাইমত তাৰমানে কামৰ যেতিয়া প্ৰেছাৰটো বেছি হ'ব, এনেকুৱা মিষ্টেক বেছিকৈ আহিব, তেতিয়া নাইট দি দিয়ে। কিছুমানে নাইট আৰু যাৰ ইচ্ছা নাইটত আকৌ এক্সট্ৰা নাইটত মোটামুটি 3 ঘণ্টা কাম কৰিব লাগে। 11টা মানলৈকে কাম কৰে, 11টা বা 10:30 ইমান মানলৈকে কাম কৰিব লাগে নাইটত। যাৰ ইচ্ছা সিয়ে নাইট কৰে আৰু নাইটটোৰ পইচা এক্সট্ৰা আহে। বৰষুণ কমিল, তাৰমানে হঠাৎ বৰষুণ কমে, হঠাৎ বৰষুণ দিয়ে, কোন মুহূৰ্তত বৰষুণ দিয়ে। আমাৰ গাঁও অঞ্চলত যেনেকৈ চিলমিলি আগতে বৰষুণ দিয়াৰ আগত চিলমিলাব বা মেঘে ঘূৰাব, এতিয়া সেইগিলা চিষ্টেম নাই। পূৰা হৰহকৈ বৰষুণ মাৰি দিব, হৰহকৈ কমি যাব তাৰমানে। আৰু মই কোম্পানী বাহিৰত লগ এটা লগ ধৰিবৰ কাৰণে আহিছোঁ। এতিয়া বাহিৰৰ পৰিৱেশটো অকণমান ভালকৈ দেখা দিছোঁ আৰু তেতিয়া বৰষুণ দি আছিল দেখাব নোৱাৰিলোঁ। এতিয়া মই যিটো কোম্পানী আছোঁ তাৰে কোম্পানীটোৰ মানে বাহিৰৰ পৰিৱেশ আৰু এইখিনি জেগা ইছাপুৰ বুলি কয়, ইছাপুৰ। এইটো কোম্পানীতে আমাৰ গাঁৱৰ ল'ৰাবিলাক কাম কৰি আছে। ইয়াতে মানে কি আৰু অকল এই কাপোৰৰ কোম্পানী বুলি নহয়, বিভিন্ন ধৰণৰ কোম্পানী আছে। আমাৰ গাঁৱৰ ল'ৰাখিনি বেছি অংশই তাৰমানে মেণ্ডিঙৰ কাম কৰি আছে আৰু কাপোৰৰ কোম্পানী, কমাৰ্চিয়েল চুপাৰভাইজাৰ কৰি আছে। আমাৰ গাঁৱৰ ল'ৰাৰখিনি কোম্পানীটোহে য'ত কাম কৰি সেইটো দেখাইছে। ইয়াতে বিভিন্ন কাম আছে, তাৰমানে কামৰ কোনো ধৰণৰ অভাৱ নাই, কৰ্মচাৰীৰে অভাৱ তাৰমানে এনেকুৱা আৰু এনেকৈ আৰু বহুত তাৰমানে হেডেক নাই কামবিলাকৰ আৰু এইবিলাক আমাৰ গাঁৱৰ ল'ৰা মোক কিবা এটা দি থৈ যাব, মই কোম্পানীত ৰাখি থ'ম, আকৌ ইয়াৰ পৰা ড্ৰপ কৰিব বেলেগ এজন ল'ৰা আহি কিনে। পৰিৱেশটো তাৰমানে একদম গাঁৱলীয়া টাইপ পৰিৱেশ আৰু বাহিৰত যে আছোঁ, ইমান দূৰত যে আছোঁ, সেইটো ফিলিংছ নহয় তাৰমানে। কি আছে দে কি পাতিছি এই যিটো সিহঁতৰ বোলে কাক দিব লাগিব, এই নিত্যানন্দ আহিব, কি ইয়াক লৈ লৈ যাব। সিহঁতে বেলেগ এটা কোম্পানীত কাম কৰিব যাব, মই সিহঁতৰ লগতে আহিলোঁ। এনেকৈ অলপ জেগা চেগা চাম বুলি, আমাৰ লগত দেখাম বুলি আহি গ'ল। অলপমান চব কোম্পানী হ'লেও আমাৰ অসমীয়া ল'ৰাবিলাক ইমান যে যাই থাকে গুজৰাটত, বাহিৰত চুৰাটত, কিনো কৰে তাকে চাবৰ কাৰণে আহি গ'লোঁ হঠাৎ। গতিকে আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো বনাইছোঁ, গতিকে চাই থাকিব আৰু। এইটো প্লেন বৰিং, এইটো কি কয় গেছ বৰিং। এইবিলাকে ডিজাইন মোৰ গাঁৱৰ ল'ৰা, সিয়া কলো ডিজাইনকেইটা এবাৰ মাৰি দেখা দি, অলপ মাৰি দেখা দিলে। এনেই আছোঁ, এইদিন ফুৰিব যাৱা নাই কোনো, সিহঁতে জমা চমা হ'লে মানে মোক ফুৰাব নিব, গতিকে এনে থকাতকৈ এনে অলপ শিকি আছোঁ আৰু এনেই অলপ মাৰি আছোঁ আৰু অলপ কেনেকৈ চাই আছোঁ আৰু এনেকৈ বহি ঘূমি থকাতকৈ ৰুমত ইয়াতে কোম্পানীতে আহি এনেকৈ আপোনালোকক দেখাইছোঁ অলপমান।
আৰু অলপ নিজে অলপ প্ৰেক্টিচ কৰি আছোঁ আৰু শিকি আছোঁ আৰু গাইজ নেটটোনো ক'ত প্ৰস্তুত হৈ আছে চাওকচোন এইটো ৰুমত নেটটো প্ৰস্তুত হৈ আছে এইফালে চাওক নেটটো এনেকৈ প্ৰস্তুত হৈ আছে এই নেটটো এইটো ৰোল ইয়াতে ষ্টক হৈ আছে মালটো ইয়াতে এনেকৈ প্ৰস্তুত হৈ আছে দেখিছে এইটো বহুত ডাঙৰ মেচিন এইবিলাক কৰোৰ টকাৰ মেচিন এইবিলাক ৰোলবিলাক দেখিছেনে বগা বগা তাতে মানে প্ৰস্তুত হৈ তাতে ছেভ হৈ আছে নেটটো এনেকৈ চাওকচোন এইবিলাক ৰোল ইয়াৰ পৰা সূতাটো গৈ আছে এইবিলাক এনেকৈ সূতাটো ইয়াৰ পৰা এই ৰোলবিলাকৰ পৰা সূতাটো গৈ আছে আৰু সূতাটো বিৰাট টান মানে হাতেদি কোনো এটা ছিঙিব নোৱাৰি কেঁচি লাগিব বা কাটিব লাগিব তেতিয়াহে মানে ছিঙিব পাৰি এনেকৈ টান সূতাটো প্লাষ্টিক টাইপৰ সূতা কিবা এচিছোঁ এনেকৈ আহি ইয়াতে মেৰ খাই আছে নেটটো ষ্টক হৈ আছে এইফালে আৰু বহুত কেইটা আছে এনেকৈ ৰোল এনেকৈ নেটটো ইয়াতে বনোৱা হৈ আছে ডাঙৰ ডাঙৰ ৰোল ইয়াতে নেটটো গাইজ নেটটো প্ৰস্তুত হৈ আছে তাৰপিছত ফুল ক'ত প্ৰস্তুত হয় ফুলবিলাক ক'ত বনাই আছে মই দেখাই আছোঁ ফুলবিলাক ইয়াতে বনি আছে ঘৰৰ পৰা গৈ আছে সূতাবিলাক গৈ আছে এটা ফুল মাৰা মেচিন এইটো এইবিলাক বহুত দীঘল মেচিন ইয়াৰ পৰা এইফালে এটা আছে সৰু সৰু টকাৰ মেচিন এইবিলাক 80 টকাৰ মেচিন আছে সূতাটো চিমিলাই এনেকুৱা জোৰাই দি আছে সূতাটো বনাই দি আছে গাইজ দেখিছানে এনেকৈ মেচিনটোত এনেকৈ ফুলবিলাক প্ৰস্তুত হৈ আছে এতিয়া ফুল বনাই আছে এইটো বৃহৎ মেচিন ইয়াতে দুটা আছে দুইফালে মেচিন এনেকৈ ফুলবিলাক বনাই থকা গৈছে এইবিলাক বাহিৰা ল'ৰা আকৌ অসমীয়া নহয় বিহাৰী বেংগলী ল'ৰা কাৰবাৰ বৃহৎ কাৰবাৰ এইবিলাক কাৰবাৰ চুৰাটত কাপোৰ বনোৱা ফেক্টৰী এইটো এইগিলা পিছেদি কি বনাই কৈছে কি মানে ইয়াৰ পৰা জিলাৰ কি বনাব কি কাপোৰ বনাব আপোনাৰ চুইজাৰ হ'ব চুইজাৰ পিচ এইবিলাক ডিজাইন লেহেংগা চেহেংগা সেইবিলাক ক'ব লাগে নি বিভিন্ন ধৰণৰ বস্তু বনোৱা যায় তাৰ পৰা প্ৰস্তুত হৈ ইয়ালৈকে আহে ইয়াতে ঠিক ঠাক কৰা যায় যিবিলাক মিষ্টেক আছে মিষ্টেকবিলাক ইয়াতে এনেকৈ বহি মেচিনত মাৰে আৰু এইবিলাক পিচ ষ্টক কৰা আছে এইবিলাক কালাৰ হ'ব বগা এইবিলাক বগা পিচবিলাক কালাৰ হোৱাৰ পিছত এনেকৈ কালাৰিং পিচ হৈ যায় এইবিলাক ষ্টক কৰা আছে সেইবিলাক সব কালাৰিং মাল এইবিলাক এতিয়া জায়গায় জায়গায় সাপ্লাই হ'ব গাইজ তামাম বৰষুণ মই অহা দিনাৰ পৰা একদম বৰষুণ মাৰিয়ে আছে চাওকচোন চাৰিওফালে একদম পানী হৈ গৈছে মই অহাৰ পৰা বৰষুণে দি আছে তাৰমানে আৰু এতিয়া ছেকেণ্ড হাফত ডিউটি কৰিব গৈ আছে
গাইজ ডিউটি শেষ হ'ল 7টা বাজিল এতিয়া সকলো ৰুমলৈকে গুচি যাব ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই